Hello everyone, মই ভাসতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলো হেপি আছে। আজি আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। আঠখেলীয়া নামঘৰ গোলাঘাটত আছে। আমি আচলতে ভাদ মাহত কলৈকো যাব নোৱাৰিলোঁ নামঘৰলৈ, কাৰণ আমাৰ সেইখিনি সময়ত সকলোৱে কৰোণা হৈ আছিলে। সেইটো কাৰণে আমি কেইদিনমানৰ আগতে ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ আৰু আজি আঠখেলীয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আপোনালোকো বলক আজি আমাৰ লগতে আঠখেলীয়া নামঘৰ দৰ্শন কৰি আহিব। আমি এতিয়া গৈ আছোঁ আঠখেলীয়া নামঘৰলৈ। আমাৰ লগত আছে আমাৰ পিংকি, এফালে ভনী যোৱাই। এয়া চান্সে নাপায়, আজি যেনে তেনে মিলি গৈছে চান্সটো। আৰু আমাৰ ছোৱালীকণ টোপনি যাওঁ যাওঁ কৰিছে, ধুনীয়াকৈ পেহায়েক পেহীয়েকৰ মাজত সোমাই লৈছেগৈ। দুপুৰী টঙি ঘৰ এইকেইটা ধান ৰখীয়া হয়। যদি ভাল হয় আমাৰ ৰাইজে ৰাইজৰ এইটো কথা এটা আছে, আমি যদি কওঁ ব্লগটো আমি ভালকে কৰিম বুলি, ৰাইজে পইচা মই দিম, খৰচ মই কৰিম। এয়া আমি আঠখেলীয়া নামঘৰ কি কয় মূল তোৰণখন পাইছোঁহি। গেটখন শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰ, বৰহোলা তিতাবৰ। এইফালে হেৰি পাৰ্কিংটো বহুত ডাঙৰ, কিন্তু হয় নহয় পাৰ্কিং হয় বন্ধ কৰি থোৱা আছে কিন্তু। এইটো এটা চাইডে খোলা আছে। খেলা দোকান নাই ক'ৰ চাইছা? আছে আছে, এইফালে চোৱা তুমি, এইফালে চোৱা আছে। আমি আঠখেলীয়া নামঘৰ পালোহি, শৰাই ল'লোঁ আৰু চাকিও লৈছোঁ। হা তেতিয়া এবছৰ হৈ গৈছিলে নেকি, তেতিয়াই এই ভাগৰ এবছৰ হৈ গৈছিলে। ৰ'দ দিছে, পুৰা ৰ'দ। মানুহ ইমান ভিৰ নাই, ভালেই। লাগি নধৰে একেবাৰে।
কৃষ্ণ কৰা মনো তুমি লোৱা না আজি ইমান ৰ'দ দিছে সেইটো কাৰণে মাছ কাছবোৰ ওপৰলৈ অহাই নাই চব তলতে সোমাই আছে আজি আমাৰ ভাগ্য বেয়া দেখা নাপালোঁ এই মহাশয় দুজন আগত আগবাঢ়িলে পাছত যে কোনোবা গৈ আছে পাহৰিলি চব এটা এটাকে ভাগৰ লাগিলে মানুহ একেবাৰে খালী ৰাইট চাইডে যাম গোলাঘাট হৈ যাম আমি ন খানাটো নালাগে খাম আজি বোলে ঘূৰিয়ে ফুৰিছো নাপাই চাগে ঘূৰিয়ে ফুৰিছো মনে এডোখৰ কিবাহে দেখিছো নম্বৰ ভাবি দেখিছো ঘূৰি পকি তহঁতৰ ঘৰতে ভাতকেইটা খাওঁগে বুলি হয়তো এখন নম্বৰ ভাবি মই এই চাহ বাগানখিনি দেখিলে ইমান ভাল লাগে গাড়ীখনো দেখাই দিওঁ অকণমান গাড়ীখন অকণমান দেখাই দিওঁ আমি আহি মেলি এতিয়া দেৰগাঁও পাইছোঁহি ইয়াতে অলপ ৰৈছোঁ ইয়াতে কাঞ্চা হোটেল বুলি এখন হোটেল আছে ইয়াত ভাল বুনিয়া ভুজিয়া পায় বুলি কয় সেইটো কাৰণে অলপ ঘৰলৈ লৈ যাওঁ বুলি ভাবিলোঁ সেইটো কাৰণে গোটেইকেইটা নামি গৈছে মই যোৱা নাই মই ইয়াতে গাড়ীতে বহি আছোঁ
তাহাঁতে লৈ মেলি আহিবগৈ মই ইয়াৰ বুনিয়া ভুচি আগতে খোৱা নাই এবাৰ খাই চাম সেইটো কাৰণে ভাল বুলি কোৱাৰ কাৰণে ভাবিছোঁ ঘৰলৈ লৈ যাওঁ তাতে পূজাৰ দিন অলপ মিঠাই চিঠাই ঘৰত থাকিলে ভালো লাগে সেইটো কাৰণে ইয়াৰ পৰা লৈ যাওঁ বুলি ভাবিছোঁ সেইটো কাৰণে ৰৈছোঁ আপোনালোকক জনাম বাৰু খাবলৈ কেনেকুৱা লাগে জামত ফচি গ'লোঁ গাড়ী আহি আছে বাইক আহিলোচোন আমি এইমাত্ৰ ঘৰ পাইছোঁহি আহি পাই অলপ ফ্ৰেছ হ'লোঁ কাপোৰ কানি সলালোঁ এতিয়া 6:30 বাজিলেগৈ আমি সেই ৰাতিপুৱা 11টামান বজাতে ওলাই গৈছিলোঁ গোটেই দিনটোৱে লাগিলে আঠখেলীয়া নামঘৰত গ'লোঁ অলপ ফুৰিলোঁ এইফালে ফুৰিলোঁ মানে কি হয় এনেকৈ অলপ ওলাই মেলি গ'লে বাহিৰতো অলপ ভালকৈ খাবলৈ মন যায় সেইটো কাৰণে আমি নুমলীগড় ধাবাতে খাম বুলি ভাবিলোঁ সেইটো কাৰণে অলপ ঘূৰি পকি যাব লগা হ'ল ৰাস্তা আমি তেনেকৈ ইমান চিনি নাপাওঁ কাৰণে মেপত চাই গৈছিলোঁ গুগল মেপত সেইটো কাৰণে অলপ দেৰি লাগিলে কিন্তু গৈ ভালে লাগিলে ৰাস্তাও ভাল আছিলে দুই কাষে চাহ বাগান আছিলে বহুত ভাল লাগিলে আজি গৈ পেলাই তথাপিও ভাগৰো লাগিলে সেইটো কাৰণে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব বেল আইকনটো টিপি অল কৰি দিব যাতে মই আপলোড কৰা সকলোবোৰ ভিডিঅ' আপোনালোকে প্ৰথমে পায় আৰু উপভোগ কৰিব পাৰে তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বাই